क'क्राझार जिल्लानि उबैयाफुथियाव सानै ट्राइबेल हिन्जावफोरखौ जिनाहारि खालामनानै बुथारनाय गुबै दायनिगिरिखौ क'क्राझार जिल्ला स्पेशेल कर्टआ थैनायनि साजा फोसावबाय। मोजामिल शेख, फरिजुल रहमान आरो नासिबुल आली शेखआ ट्राइबेल आइजोफोरखौ जिनाहारि खालामनानै बुथारनाय जाथायनि दायाव दिनै जोबथा थैनायनि साजा मोनबाय। मख'नो गोनांदि क'क्राझार पुलिस थानानि सिङाव थानाय उबैयाफुथियाव 2021 इं मायथाइनि 11 जुन खालाराव सानै ट्राइबेल हिन्जावफोरखौ जिनाहारि खालामनानै बुथारनाय जाथायनि गुबै दायनिगिरि फरिजुल रहमान, मोजामिल शेख आरो नासिबुल आली शेखखौ दिनै क'क्राझार जिल्ला स्पेशेल कर्टआ 9 दान नायबिजिरनायनि दिनै जोबथा रायखौ होयो आरो थैनायनि साजा फोसावो। এইটো আজি আমাৰ যেটো এইটো কেছৰ আপোনালোকে অলৰেডি অৱগতই হ'লে যে তিনিজন আসামী ক্ৰমে ফৰিজুল, মোজাম্মেল আৰু নচিবুল তিনিজনক ডেথ সেন্টেন্স মৃত্যুদণ্ডৰে দণ্ডিত কৰিলে আমাৰ স্পেচিয়েল জাজ কোকৰাঝাৰ চি চতুৰ্বেদী কোৰ্টে। তো এইটো দিয়াৰ পিছত কনফাৰ্মেশ্যনৰ কাৰণে ছাবজেক্ট টু কনফাৰ্মেশ্যন থাকে বাই দ্য হাইকোৰ্ট। হাইকোৰ্টে এটা কনফাৰ্মেশ্যন কৰিব লাগে, তাৰপিছত এইটোৰ এক্সিকিউশ্যনৰ কাৰণে গুচি যাব। সেইটো মই যেনেকৈ ক'লোঁ আফটাৰ কনফাৰ্মেশ্যন বাই দ্য হাইকোৰ্ট এইটো এই ডেথ পেনাল্টি ডেথ চেণ্টেন্সটো এক্সিকিউশ্যনৰ কাৰণে গুচি যাব। এইটো কেনেকৈ দিয়া হ'ব তাৰ প্ৰচিডিঅ'ৰখিনি আৰম্ভ হ'ব, অলপ টাইম লাগিব আৰু তেওঁলোকেও আপিল কৰিব পাৰিব। আপিলৰ ৰাস্তাটো খোলা আছে, সেইকাৰণে আৰু অলপ সময় লাগিব মানে ফাইনেল এক্সিকিউশ্যন হোৱালৈকে। মানে ক্ৰাইমটো অলপ কমি যাব এইটো এইটো মানে এইটোই ভাল লাগিছে যে আমাৰ সমাজত এটা হৈ ৰ'ল এটা যে আমাৰ আৰু এনেকৈ কালপ্ৰিটবিলাকে এনেকুৱা ঘটনা কৰিবলৈ সাহস নাপাব। 9 মান্থছতে আজি জাজমেণ্ট পালে কি ক'ব? খুব ভাল লাগিছে গভৰ্ণমেণ্টৰ যিটো ইনিচিয়েটিভ আৰু গভৰ্ণমেণ্টৰ যিটো মেণ্ডেট এইটো দিছিলে। আমি সকলোৱে মিলি কাম কৰিছোঁ, আমাৰ ছিনিয়ৰ অফিচাৰে আমাক সহায় কৰিছে আৰু দিনে ৰাতি আমি কাম কৰি নৰ্মেল আমি ট্ৰেডিশ্যনেল ৱেতকৈ আমি টেকনিকেল আৰু কিছুমান বেলেগ ধৰণৰ ইনভেষ্টিগেশ্যন কৰিলোঁ আৰু টাইমলি আমি চাৰ্জশ্বিট দি আৰু পাৰ্চু কৰিলোঁ আমি। আৰু আমাৰ যিটো কোৰ্টৰ লগত যিটো আমাৰ চিংক্ৰনাইজেশ্যন আমাৰ গভৰ্ণমেণ্ট এডভকেটৰ লগত ডে টু ডে বেচিছত আমি কথা পতাৰ কাৰণে আমাৰ এইটো খুব সোনকালে হৈছে আৰু আমাৰ ভুলবিলাক আমাক গম পাওঁ। আমি আগন্তুক কেছবিলাকত আমি ভুলবিলাক আমি দূৰ কৰিব পাৰিম। ডেফিনেটলি ছ'চাইটিত এটা মেছেজ যাব যে এনেকুৱা হ'লে এনেকুৱা ধৰণৰ পানিছমেণ্ট পায়। আৰু আমি যিখিনি বাকীও যোৱা মাহতো আমাৰ ইয়াত 5টা পক্সো কেছত লাইফ ইমপ্ৰিজনমেণ্ট হৈছে আৰু এইখিনি আমি এতিয়া পাৰ্চু কৰি আছোঁ। সাক্ষী পাতিক আমি টাইমলি যাতে আনি দিওঁ, আয়োবিলাকে টাইমলি সাক্ষী দিয়ে কোৰ্টত আৰু কোৱালিটি ইনভেষ্টিগেশ্যনো সেইটোত আমি গুৰুত্ব দিছোঁ। दायनिगिरिखौ नायबिजिरनायनि गेजेरजों थैनायनि साजा फोसावनायखौ न'खरनि सोद्रोमाजों लोगोसे राभा आइजो काउन्सिल क'क्राझार जिल्ला कमिटिया जोबोद गोजोननाय फोरमायदों। যিটো যোৱা 2021 11 জুনত যিটো অব্যাকুতি যিটো 2 কিশোৰীক নিৰ্মমভাৱে ৰেপ কৰি হত্যা কৰা হৈছিল, আজি আমাৰ কোকৰাঝাৰ সামান্য আদালতে যিটো মৃত্যুদণ্ড ৰায়দান দিলে সেইটোলৈ আমি যথেষ্ট সুখী। সেইটো কাৰণে আজি আমাৰ এই কিশোৰী কিশোৰী যিটো হত্যা কৰা হৈছিল সিহঁতৰ আত্মাই দুজনীৰ আত্মাই আজি শান্তি পাব আৰু আমিও আজি শান্তি পাইছোঁ যে এনেকুৱা এটা আজি ঐতিহাসিক ৰায়দান বুলিব ক'ব লাগিব। আমি কোকৰাঝাৰৰ যিটো SP আৰু আমাৰ কোকৰাঝাৰ প্ৰশাসন আৰু আমাৰ BTCৰ প্ৰশাসনে যিটো কাম কৰিলে ইমান দ্ৰুত গতিত ইমান অতি সোনকালে এই কেছটো যে এই পৰ্যায়লৈ আনিলে, সেইটো কাৰণে আমি আজি আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি আমাৰ মহিলা সংগঠন হৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ BTCৰ চিফ মাননীয় প্ৰমোদ বড়ো ছাৰকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তাৰ লগতে BTCৰ আমাৰ প্ৰশাসনক আমি আমাৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। মাননীয় ন্যায়ালয়ে ফাইনেল জাজমেণ্ট দিছে, তিনিজনক মৃত্যুদণ্ড দিছে। আমি জাজমেণ্টক ৱেলকাম কৰিছোঁ। যেনে ধৰণে আমাৰ স্পেচিয়েল ইনভেষ্টিগেশ্যন টিম তদন্ত কৰিছে। আৰম্ভণিৰ পৰা 85 ডেজত আমি চাৰ্জশ্বিট দি দিছিলোঁ। চাৰ্জশ্বিট দিয়াৰ পিছত 70 ডেজৰ ভিতৰত মাননীয় ন্যায়ালয়ে চাৰ্জেছ ফ্ৰেম কৰিছিলে। চাৰ্জেছ ফ্ৰেম কৰাৰ পিছত 15 দিনত চাৰ্জেছ প্ৰুভ কৰিছে। 6 মাৰ্চত প্ৰুভ হৈ গ'ল
और আজি 2 দিনৰ ভিতৰত 8 তাৰিখত জাজমেণ্ট 6 এপ্ৰিলত আজি মাননীয় ন্যায়ালয়ে জাজমেণ্ট দিছিলে তিনিজনক মৃত্যুদণ্ড দিছে আসামীৰ নাম তিনিজন আছে এজন আছে মোজাম্বিল এজন আছে नसीबुल और एजन आसे फरीजुल रहमान 22 years और तारसो नसीबुल आसे 19 years और मोजम्बिल आसे 20 years